নমস্কাৰ। আজি এই ভিডিঅ'টোৰ যোগেৰে মই এব্ৰাহিম হিক্সৰ এটা লেকচাৰ আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছোঁ। আশা কৰোঁ এই লেকচাৰটোৰ জৰিয়তে আপোনালোকে আপোনালোকৰ জীৱনত যিবোৰ বস্তু মেনিফেষ্ট কৰিব বিচাৰে সেই মেনিফেষ্টেশ্যনবোৰ বহুত ইজি হৈ যাব। এতিয়া মই আৰম্ভ কৰিছোঁ। যিটো ইচ্ছা এতিয়ালৈকে পূৰণ হোৱা নাই সেইটোৰ বিষয়ে এনেকৈ ভাবা যে পূৰণ হৈয়ে যাব ইচ্ছাটো। সেইটোৱে হৈছে আৰ্ট যিকোনো মেনিফেষ্টেশ্যনৰ। এতিয়া আপুনি এনেদৰে ভাবিব যে ঠিক আছে 50,000 টকা সেই মানুহজনৰ দৰে ময়ো আহিব বুলি ভাবি লওঁ আৰু মোৰ তাত আহিয়ে যাব। কিন্তু লগতে আপুনি এইটোও ন'টিচ কৰি আছে যে এতিয়ালৈকে অহা নাই। যেতিয়া আপুনি এইটো ন'টিচ কৰিব যে এতিয়া আপোনাৰ জীৱনত কি হৈ আছে আৰু লগতে এইটোও ন'টিচ কৰিব যে কি হোৱাটো আপুনি বিচাৰে, তেতিয়া দুইটা বস্তু একেলগে কাম নকৰে। চ' কি কৰা যাব এতিয়া? তাৰ বাবে এতিয়া আপোনাৰ জীৱনত যি হৈ আছে বৰ্তমানত সেইটোত কমকৈ মনোযোগ দিব লাগিব। এতিয়া আপুনি এইটো কথাত কমকৈ মনোযোগ দিব লাগিব যে 50,000 টকাটো অহা নাই আৰু এক্সপেক্টেশ্যনত বেছিকৈ মনোযোগ দিব লাগিব যে সেই 50,000 টকাটো আহিবলগীয়া হৈ আছে, আহিয়ে যাব। যেতিয়া আপুনি আপোনাৰ বৰ্তমানত কমকৈ মনোযোগ দি নিজৰ আহিবলগীয়া বস্তুবোৰত বেছিকৈ বিলিভ ৰাখিব তেতিয়া সেই বস্তুবোৰ সোনকালে মেনিফেষ্ট হয়। বৰ্তমানত যি আপোনালোকৰ লগত হৈ আছে যাক আমি হোৱাট ইজ বুলি কওঁ, ভিডিঅ'ছবোৰত আপোনালোকে শুনিছে, সেইটোক কেনেকৈ কমকৈ এক্টিভ কৰিব? মানে আপোনাৰ হোৱাট ইজ যিটো বৰ্তমানত হৈ আছে সেইটো তেতিয়াহে কমকৈ এক্টিভ হ'ব যেতিয়া আমি তাক তাৰ শুদ্ধ জেগাত পঠিয়াম। আৰু আপোনাৰ হোৱাট ইজ মানে বৰ্তমানত যি হৈ আছে তাৰ শুদ্ধ জেগা এইটোৱে যে আপুনি এনেদৰে ভাবি লওক যে সেইটো অলৰেডি হৈ গ'ল, সেইটো আপোনাৰ পাষ্ট। এতিয়া আৰু সেইটোৰ কথা ভাবি একো নহ'ব। আপুনি আপোনাৰ ভৱিষ্যতত হোৱা কথাবোৰ বেছিকৈ ভাবিব লাগিব। যেতিয়া আপুনি আপোনাৰ বৰ্তমানত হোৱা কথাবোৰৰ বিষয়ে ভাবিবলৈ কমাই দিব তেতিয়া সেইবোৰৰ ভাইব্ৰেশ্যনো কমি যাব আৰু সেইবোৰৰ যিবোৰ ভাইব্ৰেশ্যন আহিবলগীয়া আপোনাৰ দিনবোৰত প্ৰভাৱ পেলাব বিচাৰিছিলে বা প্ৰভাৱ পেলালেহেঁতেন সেইবোৰ সকলো ছাইড হৈ যাব। সেইকাৰণে যদি আপোনাৰ বৰ্তমানটো আপোনাৰ এক্সপেক্টেশ্যনৰ লগত নিমিলে, ছাপ'জ আপুনি 50,000 টকা এট্ৰেক্ট কৰিব বিচাৰিছে, আপোনাৰ লাইফত আনিব বিচাৰিছে, কিন্তু বৰ্তমানত সেই 50,000 টকাটো অহাৰ একো ৰাস্তা আপুনি দেখা নাই। আৰু যদি আপুনি সেই অহাৰ উপায় দেখা নাই, সেই বস্তুটো বেছিকৈ ভাবে তেতিয়া সেইটো নাহিব। কাৰণ আপুনি আপোনাৰ বৰ্তমানত বেছিকৈ মনোযোগ দি আছে আৰু বৰ্তমানৰ ভাইব্ৰেশ্যনে আপোনাক বেছি তললৈ নমাই আছে। যেতিয়া আপুনি আপোনাৰ হোৱাট ইজক পাষ্ট বুলি ধৰি ল'ব, এইটো ভাবি ল'ব যে 50,000 টকাটো আহিয়ে গ'ল বা আহিয়ে যাব আৰু আপোনাৰ জীৱনত যি অভাৱ আছিলে সেইটো পূৰণ হৈ গ'ল, তেতিয়া সেইটো সঁচাকৈ পূৰণ হৈয়ে থাকিব আৰু আপোনাৰ হাতত সেইটো পইচা আহি যাব। কিন্তু আপুনি এইটো কেনেকৈ কৰিব? কেনেকৈ আপুনি আপোনাৰ ভৱিষ্যতৰ কথা বেছিকৈ ভাবিব আৰু বৰ্তমানটোক এৰি দিব? য'ত নেকি আপোনাৰ বৰ্তমানৰ চিন্তাবোৰে আপোনাক বেছি তললৈ নমাই আছে। কাৰণ সেই বৰ্তমানৰ চিন্তাবোৰ আপোনাৰ মাইণ্ডত বেছিকৈ আহি আছে আৰু সেই বৰ্তমানটোক বেছি ৰিয়েল যেন লাগি আছে। এইটো এটা কি হয়? যদি আপুনি কিবাকৈ নিজৰ মনোযোগটোক বৰ্তমানৰ যি হৈ আছে তাৰ পৰা গুচাব পাৰে তেতিয়া তাৰ ভাইব্ৰেশ্যনটো কমি যাব আৰু ভাইব্ৰেশ্যনটো কেনেকৈ কম কৰা যাব এতিয়া? ঠিক আছে, মই আৰু অলপ ডিটেইলছত কওঁ। এব্ৰাহিমে ক'লে এনেকৈ, ক্লিয়াৰিটি ভাল পায়নে আপোনালোকে? কিবা এটা বস্তু ক্লিয়াৰলি চাব বা ক্লিয়াৰিটি ৰাখিব ভাল পায়নে আপোনালোকে? ধৰি লওক আপোনালোকৰ মাইণ্ডত ইমানখিনি ক্লিয়াৰিটি আছে যে
বৰ্তমানত আপোনালোকে যি ভাবি আছে সেইটো সঁচা বুলি আপোনালোকে ভাবিব পাৰে। ইমানখিনি ক্লিয়াৰিটিৰ ফিলিংছটো ভাল লাগিবনে আপোনালোকৰ? আৰু যদি আপুনি আপোনাৰ ক্লিয়াৰিটিত ফ'কাছ কৰে, তাৰ পৰা যিটো ফিলিংছ আহিব, সেই ফিলিংছটোৱে আপোনাক হেপ্পী কৰিবনে? আৰু যদি হেপ্পী কৰে, তেতিয়াহ'লে সেই হেপিনেছটো কণ্ডিশ্যনেল হেপিনেছ নে আনকণ্ডিশ্যনেল হেপিনেছ? এইটো মানে এইটোৱে যে আপোনালোকৰ হেপিনেছ সেই ক্লিয়াৰিটিটোৰ ওপৰত ডিপেণ্ড নকৰে। মই জানো এইবোৰ ৱৰ্ড আপোনালোকৰ অলপ আনকমফৰ্টেবল লাগিছে, খুব বেছি কমফৰ্টেবল হোৱা নাই আপোনালোকৰ বাবে, বাট মই কিবা প্ৰকাৰে আপোনালোকক এইটো বুজাব বিচাৰিছোঁ যে আপোনালোকে কেনেকৈ নিজৰ বৰ্তমানক কমকৈ মনোযোগ দিব আৰু নিজৰ আহিবলগীয়া ভৱিষ্যত বা আপোনালোকৰ যিবোৰ ইচ্ছা আকাংক্ষা আছে বা আপোনালোকৰ যিবোৰ ডিজায়াৰ আছে, সেইবোৰত কেনেকৈ বেছি মনোযোগ দিব। যেতিয়া আপোনালোকে আপোনালোকৰ বৰ্তমানত বেছিকৈ মনোযোগ নিদি নিজৰ ইচ্ছা আকাংক্ষাবোৰত বেছিকৈ মনোযোগ দিব, তেতিয়া আপোনালোকৰ ৰিয়েলিটিবোৰ চেঞ্জ হৈ যাব। সেইকাৰণে মই সদায় কওঁ, নিজৰ ইচ্ছা আকাংক্ষাবোৰত মনোযোগ দিয়া, নিজৰ উইচবোৰত মনোযোগ দিয়া। তো আপোনালোকে আপোনালোকৰ যিটো বৰ্তমানত চলি আছে, সেইটোক পাষ্ট টেন্স বুলি ধৰি ল'ব লাগিব। বিকজ যেতিয়া আপুনি আপোনালোকৰ বৰ্তমানক পাষ্ট টেন্সত লৈ যাব, তেতিয়া আপোনালোকৰ ইচ্ছা আকাংক্ষা ডিজায়াৰবোৰ প্ৰেজেণ্ট টেন্সত আহিব। যিবোৰ অলৰেডি হৈ গ'ল, সেইবোৰৰ কোনো একশ্যন নাথাকে, সেইবোৰৰ কোনো মেনিফেষ্টেশ্যন নাথাকে। যেতিয়া আপোনালোকৰ ইচ্ছা আকাংক্ষা বা ডিজায়াৰবোৰ ফুলফিল হ'ব, মেনিফেষ্টেশ্যন হ'ব, তেতিয়াহে তাত আচল হেপিনেছটো সোমাই থাকে। ফান কেৱল নিউ এক্সপিৰিয়েঞ্চবোৰত থাকে, যিবোৰ অলৰেডি হৈ গ'ল তাত কোনো ফান নাই। ছ' যেতিয়া থটছ আহে আৰু সেই থটছবোৰ থিংকিঙত কনভাৰ্ট হয়, তেতিয়া তাত ফান থাকে, মজা থাকে। ছ' যেতিয়া আপোনালোকে আপোনালোকৰ থটছবোৰ ৰিয়েলিটিত কনভাৰ্ট হৈ যাব বুলি বিলিভ ৰাখিব, তেতিয়া সেইবোৰ বস্তু সোনকালে মেনিফেষ্ট হৈ যাব। ধৰি লওক আপোনালোকৰ কিবা এটা থট আহিল আৰু আপোনালোকে বিলিভ কৰি ল'লে যে আপোনালোকৰ সেই থটটো মেনিফেষ্ট হৈয়ে যাব, কাৰণ আপোনালোকে আপোনালোকৰ ইউনিভাৰ্ছক কৈ দিছে। আৰু যেতিয়া সেই অটুট বিশ্বাসটো ৰাখিব, তেতিয়া সেই সকলোবোৰ বস্তু আপোনালোকৰ জীৱনত মেনিফেষ্ট হৈ আহে। যিবোৰ পইচা আপোনালোকৰ মাইণ্ডত আছিলে, সেইবোৰ পইচা ৰিয়েলিটিত আপোনালোকৰ বেংকত আহিব। যিটো ৰিলেশ্যনশ্বিপ আপোনালোকৰ মাইণ্ডত আছিলে, সেইটো ৰিয়েলিটিত আপোনালোকৰ লাইফত আহিব। যিখন গাড়ী আপোনালোকৰ মাইণ্ডত আছিলে, সেইখন গাড়ী আপোনালোকৰ ৰিয়েলিটিত আহিব। আৰু যিকোনো বস্তুৱে কিয় নহওক, লাগিলে আপোনাৰ বেংকৰ এটা হেভি বেলেঞ্চ হওক বা এখন ডাঙৰ গাড়ী হওক বা এটা ধুনীয়া ৰিলেশ্যনশ্বিপ হওক, আপোনালোকক সেইবোৰ বস্তু এইকাৰণেই লাগে যে সেইবোৰ যেতিয়া আপোনালোকৰ লাইফত আহিব, আপোনালোকৰ ফিলিংছটো ভাল হ'ব। আৰু কেৱল ফিলিংছৰ বাবে আপোনালোকে ইমানবোৰ ইচ্ছা আকাংক্ষা কৰি আছে। ছ' যেতিয়া এইবোৰ বস্তু ৰিয়েলিটিত অহাৰ আগৰ পৰাই আপোনালোকে তাৰ ফিলিংছটো ল'ব পাৰিব, তেতিয়া সেইবোৰ বস্তু সোনকালে মেনিফেষ্ট হয়। এতিয়া বহুত মানুহে মোক কয়, এব্ৰাহিম, যিবোৰ বস্তু মোৰ তাত নায়েই, আপুনি বিচাৰিছে যে সেইবোৰ বস্তুৰ কথা ভাবি মই হেপ্পী হৈ যাওঁ, ছেটিছফেকশ্যন লৈ লওঁ আৰু সেইবোৰ আহক বা নাহক তাৰ কোনো কথাই নাথাকে। বাট মই কওঁ, নাই, নহয়। যেতিয়া আপোনালোকে বিলিভ ৰাখিব ইউনিভাৰ্ছৰ ওপৰত, তেতিয়া সেইবোৰ বস্তু ৰিয়েলিটিত আহিবয়ে। সেইকাৰণে নিজৰ ইচ্ছা আকাংক্ষাৰ ওপৰত বেছিকৈ মনোযোগ দি ইউনিভাৰ্ছৰ ওপৰত বিশ্বাস ৰাখিলে বস্তুবোৰ সোনকালে মেনিফেষ্ট হয়।